সকলোকে নমস্কাৰ জনাই মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আহিছিলোঁ সকলোখিনি মিলি ভাগৱত পাঠলৈ। এয়া ভাগৱত পাঠৰ প্ৰথম দিনাখন সন্ধিয়াৰ সময় হয় আৰু আহি আমি ধূপ-চাকি জ্বলাই ল'লোঁ আৰু প্ৰসাদো দিলে, প্ৰসাদ অকণ ল'লোঁ। লৈ এয়া আমাক চাহ খাবৰ কাৰণে মাতিলে আৰু আমি চাহ খাবলৈ এয়া সকলোখিনি আহি বহিলোহি। আমাৰ ঘৰৰ একেবাৰে ওচৰতে এই ভাগৱত পাঠভাগ আৰম্ভ কৰা হৈছে আৰু তেওঁলোক ককাই ভাই গোটেইকেইজন মিলি এই ভাগৱত পাঠ ৰাখিছে আৰু এনেদৰে ভাগৱত পাঠ হৈ থাকিলে মনটো বহুত ভাল লাগে। এয়া বৌহঁতে আমাক ধুনীয়াকৈ চাহ খাবলৈ দিছে। চাহৰ লগত বিস্কুট, তিলপিঠা আৰু লাডু এয়া বৌহঁতে সকলোৱে মিলি ঘৰতে বনাইছে আৰু এতিয়া আমি ধুনীয়াকৈ চাহকণ খাই ল'লোঁ। আমাৰ চাহ খোৱা হৈ গ'ল। এতিয়া এয়া তামোল এখন খাবলৈ লৈছে সকলোৱে, কাৰণ আমাৰ অসমীয়া মানুহৰ মেইন বস্তুটোৱে হ'ল তামোল পাণ। তামোল পাণখন নাখালে আধৰুৱা যেন লাগে আৰু এয়া ৰাতিৰ বাবে খোৱাৰ যা যোগাৰ কৰি আছে। আমাকো চাউল সিজোৱা মিঠৈ খাই আহিবলৈ কৈছিলে, কিন্তু আমিহে নোৱাৰিলোঁ, কাৰণ ঘৰতো ভাত ৰান্ধিবহি লাগিব, ককা আছে যিহেতু। আৰু এয়া হৈছে সৰু বৌ, পাছত ডাঙৰ বৌ আৰু মাজু বৌ দুয়োগৰাকী বহি আছিলে আৰু এওঁলোকৰ ঘৰতে এই ভাগৱত পাঠভাগ হৈছিলে। ভাগৱত পাঠলৈ আহি আছোঁ। কৃষ্ণ কৈ দিয়া, কৃষ্ণকণ কৈ দিয়া। আজি হৈছে ভাগৱত পাঠৰ দ্বিতীয় দিনাখন আৰু আমি সকলোখিনি মিলি আমাৰ ঘৰৰ আগফালৰ পথাৰখনৰ দিয়ে আহিলোঁ, কাৰণ ৰাস্তাৰে ঘূৰি গ'লে বহুত দূৰ হয়, সেয়ে আমি পথাৰৰ দিয়ে আহিলোঁ। আৰু আহি আমি ভাগৱতত ধূপ-চাকি জ্বলাই সেৱা কৰি ল'লোঁ। লোৱাৰ পিছতে আমাক এয়া চাউল সিজোৱা মুঠি খাবৰ কাৰণে মাতিলে, লগতে সখীয়নীও আছিলে আৰু সকলোকে মই দিয়া থোৱাত অকণমান লাগি দিলোঁ আৰু সকলোৱে ধুনীয়াকৈ খাইছে আৰু এইদৰে ভকতৰ লগত খাই বহুত ভাল লাগে। বনোৱা মানুহজনীক উঠাই দিছোঁ অকণমান। কাৰোবাক লাগিলে নিব পাৰিব ন বনাবলৈ। আমি ফুড প্ৰডাক্টৰ বস্তু আজিকালি বিক্ৰী কৰোঁ নহয়। এনেকে হাঁহা, এনেকে মোৰ নিচিনাকে হাঁহি মাৰি দিয়া। বৰ নিচিনাকে হাঁহা। তেনেকে থাক। বাছ বাছ হৈছে। এয়া হৈছে ভাগৱত পাঠৰ তৃতীয় দিনাখন আৰু এয়া চাওকচোন, ভাগৱত পাঠ আজি সামৰণি মাৰিছে। এতিয়া ভাগৱত ভাগ নামঘৰলৈ বুলি লৈ যোৱা গ'ল আৰু এতিয়া ইয়াতে প্ৰসাদ বিতৰণ কৰিলে। আমি সকলোৱে প্ৰসাদ খাই ল'লোঁ আৰু এতিয়া ইয়াতে দিছে চাউল সিজোৱা ভাগ। আজিৰ পৰা ঘৰখনৰ বহুত বেয়া লাগিব, কাৰণ একেৰাহে 3 দিন এনেকৈ ভকত সেৱা কৰি তেওঁলোকৰো বহুত ভাল লাগি আছিলে আৰু আজিৰ পৰা একেবাৰে খালী খালী লাগিব। আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। যদি ভাল পালে প্লিজ লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।